হেল্ল' গাইছ, কি খবৰ আপোনালোকৰ সকলো ভাল। বহুত দিনৰ মূৰত মই নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে মাঘৰ বিহুৰ উৰুকা। মোৰ ফালৰ পৰা আপোনালোকক সকলোকে মাঘৰ বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আৰু ব'লক ভিডিঅ'টো কি কৰোঁ লাষ্টলৈকে চাই থাকিব ভিডিঅ'টো সকলোকে। আৰু এইফালে সৰু সুৰাকৈ মেজি এটা বনালোঁ, আপোনালোকে দেখিবলৈ পাইছে ৰাতিপুৱা জ্বলাবলৈ। আৰু কেনেকুৱা লাগিছে কমেণ্টত জনাব। মানে ইমান ডাঙৰকৈ বনোৱা নাই, অকণমানি। আৰু এইফালে আমাৰ দাদা এটাই ভেলাঘৰ বনাইছে, কেনেকুৱা লাগিছে ক'ব। গীটাৰ বনাইছে এবাৰ। ৰাতি লাইটৰ বহুত কেনেকুৱা লাগিছে আপোনালোকে ক'ব পিছতো চাই পেলাই। জয় জুবিন দা ZG লিখি দিছে বোলে, দেখিবলৈ পাইছে আপোনালোকে। আৰু কাষত গীটাৰ আছে। আৰু এইফালে জুবিন দাৰ ফটো এখন কাষত গীটাৰ দেখিছে, জয় জুবিন দা। আৰু আপোনালোকৰ বোলে খানা কি ক'ব কমেণ্টত। আৰু আপোনালোকে বোলে দেখিবলৈ পাইছে জুবিন দা ফটো থৈ দিছে। আৰু এইফালে লাইট জ্বলি আছে। আৰু এইফালে ভেলাঘৰটো। ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে। আৰু এইফালে ভিতৰতো দেখাই দিছোঁ কেনেকুৱা নৰা থৰা দি থোৱা আছে। আৰু এইফালে ভেলাঘৰৰ ওচৰত মেজিটো। হেল্ল' গাইছ, আৰু এতিয়া ৰাতি হ'ল আৰু ৰাতি আপোনালোকক মেজিটো দেখাম। আৰু ভাত চাত খোৱা নাই, খামগৈ আৰু আমাৰ ওচৰতে খানা এটা আছে। আৰু ভেলাঘৰটো চাগে দেখিলেই কেনেকুৱা লাগিছে কমেণ্টত জনাব। ব'লক এটা মেজিটো চামগৈ। আৰু এইফালে গাইছ, এইটো ৰাতি মেজিটো চাবলৈ পাইছে আপোনালোকে, দেখিবলৈ পাইছে বোলে। ৰাতি এনেকুৱা লাগিছে আমাৰ মেজিটো। আৰু মই এইটো ইউটিউব চেনেলতে মিনি ব্লগ এটা দিম, আপোনালোকে চাব গৈ পেলাই। আৰু এইফালে খুৰমা ভাজি আছে, আপোনালোকে দেখিবলৈ পাইছে। আৰু এইফালে খুৰমা আপোনালোকে দেখিবলৈ পাইছে। আৰু এয়া নিমকি। আৰু এতিয়া ৰাতিপুৱা 4টা বাজিছে, মেজিটো জ্বলাই দিলোঁ। আৰু ৰাতি হৈ আছে, মানে এন্ধাৰ মুন্ধা হৈ আছে। ঠাণ্ডাটো পৰিছে আৰু এইফালে মেজিটো জ্বলি আছে, আপোনালোকে দেখিবলৈ পাইছে। আৰু এতিয়া 7-8টামান বাজিলে, আপোনালোকে দেখিবলৈ পাইছে মেজিটো জ্বলি এদাই হ'লগৈ। আৰু এতিয়া পোহৰ হ'ল, চাওক গোটেইখন পোহৰ। আৰু আমাৰ ঘৰৰ ওচৰতো মেজি জ্বলাইছে। ই আমাৰ ঘৰৰ ওচৰৰ মেজি। আমাফালে প্ৰত্যেক ঘৰতে মেজি জ্বলাই। আৰু আজি বেয়া লাগিছে, মেজি জ্বলাই দিলোঁ, কিবা মনটো কিবা কিবি লাগি আছে। আৰু এইটো জুবিন দাৰ প্ৰথমটো ভোগালী বিহু, মানে মনটো কিবা কিবি লাগি আছে, বেয়া লাগি আছে। আৰু এইফালে চুঙা পিঠা, চুঙা চাউল আমাৰ পুৰি থোৱা আছে। এইটো কি হ'ল জানো, চুঙা পিঠাটো ওলাই গ'ল। আৰু এইফালে জ্বলি শেষ হ'ল মেজি। আৰু এইফালে মোৱা আলু। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষত থকা বেল আইকনটো দবাই দিব। তেন্তে বাই বাই। নেক্সট